নগেনৰ ঘৰটো কোনখিনি? মই নগেন। গাঁৱত চবেই নগেন হৈ আছে ৰে, তই আৰু হ'ব নোৱাৰো, দৰকাৰো লাগে। প্ৰথম কথা হ'ল যে এই চিনেমাখন চুমি বৰা বা বিশাল এনেকুৱা ধৰণৰ কোনো ঘটনাক লৈ এই চিনেমাখন নিৰ্মাণ কৰা হোৱা নাই। এটা বাতৰি বা বিভিন্ন ঠাইত মানুহ সুধি আছে যে এনেকুৱা ধৰণৰ বিষয়ত লৈ চিনেমাখন হৈছে নেকি। আচলতে চুমি বৰা বিশাল এই যিটো কণ্ট্ৰভাৰ্চি, সেইটো কণ্ট্ৰভাৰ্চি হোৱাৰ আগতে আচলতে এই চিনেমাখন নিৰ্মাণ হৈ গৈছে। পইচা ডাবল কৰিব খোজা, ট্ৰিপুল কৰিব খোজা, তেনেকুৱা ধৰণৰ বিষয় লৈ। কিন্তু কেছটো নগেন তাতকৈ উৰ্ধৰ এখন চিনেমা। কমেডিৰে আৰম্ভ হয়, কিন্তু কমেডিৰে শেষ নহয়। আৰম্ভ হয় কমেডিৰে, কিন্তু শেষত গৈ গৈ চিনেমাখনে এটা বেলেগ পৰ্যায়ত উপনীত হয়। 9 মে'ত মুক্তি পাব কেছটো নগেন। আহক, যিসকলে হাঁহিব ভাল পায় আৰু হাঁহি কিবা এটা চিন্তা কৰিবলৈ ভাল পায়, পৰিয়ালৰ সকলোৱে একেলগে উপভোগ কৰিব এখন চিনেমা কেছটো নগেন। কোন কোন অভিনেতা ইয়াতে? এয়া আমি দেখিছোঁ অতুল পাচনি, অংকিতা ইয়াত উপস্থিত আছে। তাৰোপৰি আমাৰ প্ৰিয় অভিনেতাসকলৰে তপন দাস, সিদ্ধাৰ্থ মুখাৰ্জী, অমৃতা গগৈ, অনামিকা শৰণীয়া, প্ৰণামী বৰা, এনেকৈ অজস্ৰ 400 মানুহৰ এখন ডাঙৰ চিনেমা। আচলতে নাম লৈ শেষ নহয়, কাৰ নাম কম কচু গাঁও বুলি এখন গাঁও, সেই গাঁওখনৰ ভিতৰতে গ'লে ঘটনা ঘটে। এখন গাঁও, সেই গাঁওখনৰ হঠাৎ এজন অচিনাকি মানুহৰ আৱিৰ্ভাৱ ঘটে, আৰু আৱিৰ্ভাৱ ঘটি তেওঁ সুধি ফুৰে যে ইয়াত নগেনৰ ঘৰ কোনটো? নগেন নাই গোটেই গাঁওখন। কিন্তু তেওঁ জানে যে নগেন নামৰ মানুহ এজন এইখন গাঁৱত থাকিব লাগিবই। কিন্তু তেওঁ বিচাৰি এদিন 2 দিন 3 দিন গোটেই গাঁওখন বিচাৰি চলাত কৰি থাকে নগেন ঘৰ, আৰু নগেনক কিয় বিচাৰি ফুৰে, আৰু তাৰপিছত কিনো হয় তাক লৈ গোটেই চিনেমাখন কেছটো নগেন। গতিকে এইখন চিনেমাৰ লগত চুমি বৰা বা বিশাল এই কণ্ট্ৰভাৰ্চিটো সম্পৰ্ক। অসমৰ এগৰাকী জনপ্ৰিয় অভিনেতা পৰিচালক হিমাংশু প্ৰসাদ দাসে আপোনালোকক বিনয় কৰি কেছটো নগেন সৰ্বাংগ সুন্দৰ অসমীয়া চলচ্চিত্ৰ হ'বলৈ গৈ আছে। অসমীয়া চলচ্চিত্ৰ উদ্যোগত এক বটাবৃক্ষ হ'বলৈ গৈ আছে। অসমীয়া চলচ্চিত্ৰ জগতৰ এক মাইলৰ খুঁটা হ'বলৈ গৈ আছে। আৰু মই আগতেই কৈছোঁ যে বম্বেৰ ছবি আৰু দাক্ষিণাত্যৰ ছবিৰ লগত এই ছবিখনে সাংঘাতিকভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব, আৰু এই প্ৰতিদ্বন্দ্বিতাত দাক্ষিণাত্যৰ ছবি আৰু বম্বেৰ ছবি ফেৰ মাৰি তেওঁলোকক পৰাজয় বৰণ কৰি জয়ৰ ধৈৰ্য ওলাব কেছটো নগেন। আৰু এই ছবিখন এক বিশেষ বাৰ্তা।